Guys, welcome to my channel. আজি মই শিকাম ৰেজিষ্টাৰ মোবাইল নম্বৰ নোহোৱাকৈ কেনেকৈ আধাৰ কাৰ্ড লাভ কৰিব পাৰি। আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰটো আছিল হেটো যদি হেৰাইছে তেনেহলে কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব বা আধাৰ কাৰ্ডটো কেনেকৈ লাভ কৰিব হেটো মই আমি স্টেপ বাই স্টেপ আজি শিকাই দিম। ভিডিওটো লাষ্টলৈকে চাই থাকক। তো প্ৰথমতে আমি মাৰিম www.uidai.com এটো আধাৰৰ অফিচিয়েল ওয়েবসাইট। এটো আধাৰৰ অফিচিয়েল ওয়েবসাইট। তাৰ পিছত আমি যাম এনেকা অপচন আহিব। এনেকা অপচন আহাৰ লগে লগে আমি স্ক্ৰল ডাউন কৰিলে এতে চাবা অৰ্ডাৰ প্ৰিভিয়াসলি কাৰ্ড এতে মাৰিবা। মাৰাৰ পিছত এনেকৈ এটা ইন্টাৰফেস আহিব। এতে তলত যাই আধাৰ নম্বৰটো আৰু ভাৰ্সন নম্বৰ মাৰা অপচন আহিব। আৰু গাইস এটা কথা মই ক'ব বিচাৰিছো যে যদি তোমাৰ আধাৰ কাৰ্ড নাই পোৱা, আধাৰ নম্বৰটো হাৰাইছে, আধাৰৰ যেটো ৰিসিভ দিয়ে হেটো ৰিসিভ আছে, তেনেহলে আপুনি 1947 ত কল কৰি মানে আধাৰৰ ৰিসিভৰ নাম্বাৰবিলাক ক'লে মানে কোম্পানীৰ পৰা মানে UIDAI এর পৰা আধাৰ কাৰ্ড নাম্বাৰটো দি দিব। হেতু নাম্বাৰ লৈ এতে সিম্পলি আধাৰ কাৰ্ড নাম্বাৰটো মাৰিবা। সাপোজ মোৰ আধাৰ কাৰ্ড নাম্বাৰটো মাৰি আছো মই 513336824350 আধাৰ কাৰ্ড নাম্বাৰটো মাৰিবা। সিম্পলি ইয়াত KYC টো মাৰিবা। YMKJW KYC টো মাৰিবা। আৰু যেহেতু মোবাইল নাম্বাৰটো হেৰাইছে এতেকে টিক মাৰ্ক মাৰিবা। মাই মোবাইল নাম্বাৰ ইজ নট ৰেজিষ্টাৰ এতে টিক মাৰ্ক মাৰিবা। টিক মাৰ্ক মাৰি এতে সেন্ড OTP বুলি মাৰি এতে এটা অল্টারনেট নাম্বার মারিবা। যেটো নাম্বার তুমি বর্তমান ইউজ কৰি আছা হেতু নাম্বার মারিবা। সাপোজ মই একটা নাম্বার দি আছো 34088662 এতে মারি সেন্ড OTP মারিবা। এনেকা একটা OTP আহি OTP সেন্ড হ'ব অপশনত। সব এতে OTP তো সেন্ড হইছে। এতে তুমি কি কৰিবা, মোৰ মোবাইলত এটা OTP আহিব। চক আহি গৈছে। OTP টো মই চাই লম ৰবা। মেসেজৰ পৰা মই OTP টো আগত চাই লম, ওলাই লম। চক এতে OTP আছে 962031 962031 এতে OTP টো মাৰি দিম। 962031 টার্ম এন্ড কন্ডিশন সিলেক্ট কৰিম, সাবমিট কৰি দিম। সাবমিট কৰি দিয়াৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব মেক এ পেমেন্ট। তুমি এটো কৰিলে কি হয়, তোমাৰ যেটো আমি স্মার্ট কার্ড বানাও বজাৰত যেটো স্মার্ট কার্ড বানাও হেতু কোম্পানীৰ পৰা এটা ধুনীয়া এটা স্মার্ট কার্ড বনাই দিয়ে। হেতু দেখাত বহুত ধুনীয়া হয়। সাক তলে অর্ডার রিপ্রিন্ট এনেকা ধৰণৰ অপশন স্মার্ট কার্ড আহে। স্মার্ট কার্ডটো তুমি বহুত ধুনীয়া আর কি স্মার্ট কার্ড এটা আহিব। হেতুৰ কাৰণে তোমাৰ 50 টাকা পে কৰিব লাগে। সেই কাৰণে তুমি ইয়াতে অনলাইনৰ যোগেদি পেমেন্ট কৰিব লাগিব। এক সপ্তাহৰ ভিতৰত স্পিড পোস্টত তোমাৰ কাৰ্ডটো ঘৰত আহি ওলাব। তো থ্যাংক ইউ গাইস। যদি কোনোবাৰ মোবাইল নাম্বাৰ হেৰাইছে এনেকৈ আধাৰ কাৰ্ডটো লাভ কৰিব পাৰিব। থ্যাংক